তোমালোকৰ ছাগলী কেইটা চুৰ কৰিছিলা? কেইটা চুৰ কৰিছিলা? কৰা বুলি কৈছে, তোমালোকে দেখা বুলি কৈছে। তোমালোকে বিস্কুট দি ছাগলী মাতি আনিছিলা নেকি? কি বিলাসী গাড়ী লৈ আহিছা? কি গাড়ী লৈ আহিছা? কি নাম তোমালোকৰ? ৰাজু 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 ছাগলী কেইটা পোৱা গৈছে? ছাগলী বৰ্তমান পোৱা যোৱা নাই, কিন্তু উঠাব ধৰোতে দেখা পাইছে আৰু না? সিহঁতে গম পাই নমাই থৈ আহিলে। কমপ্লেইন দিছে, গাড়ীৰ নাম্বাৰটো দিছে, সেই নাম্বাৰ মতেহে ধৰা হৈছে। এইবিলাকেদি ছাগলীৰ মুখত মাৰি দেই আটা পাৰব নোৱাৰা কৰি। কাষতে খাৰা হৈছে আহকচোন আহকচোন। এই গাড়ীখনে এটা মানুহে কিবা বস্তু দলি আছে, এটা মাইকী ছাগলী এজনী আছে, খাই খাই আহি আছে। তাৰপিছত মই দৌৰা দৌৰি বাইকৰ কাঠৰ টুকুৰা এটা আছিলে, মই লৈ দৌৰি গৈছোঁ। ড্ৰাইভাৰ কোনে চলাইছিল গাড়ীখন? এওঁ আছিলে নে? আপুনি হেৰিটো খুলি দিয়কচোন, স্পৰ্টিংটো খুলি দিয়কচোন। উত্তৰ গুৱাহাটী অঞ্চলত গৰু ছাগলী প্ৰায়ে চোৰ হৈয়ে আছে, আৰু বিশেষকৈ মোৰো 8জনীমান গৰু লৈ গ'ল চোৰে। আজি আমি মানে এনেকুৱা হৈছে, আমাৰ গাঁৱৰ যিখিনি ল'ৰা আছে, যিখিনি আমাৰ বয়োজ্যেষ্ঠ আছে, গোটেইখিনি আমি ধৰিছোঁ যে কেনেকৈ আমি ছাগলী চোৰ গৰু চোৰ ধৰিব পাৰোঁ। আজি সঁচাকৈ আজি প্ৰমাণিত হ'ল যে হাতে লোতে তেওঁলোকক আমি ধৰিলোঁ, আৰু গাড়ীখনৰ নাম্বাৰ আছে AS01GG1879, আৰু তেওঁলোকক ছিগনেল কৰিছিলোঁ, কিন্তু তেওঁলোকে ছিগনেল নামানি পেলাই গুৱাহাটী উমোৱা হৈ গুচি আহিল। তেতিয়া আমি আমিনগাঁও আউটপোষ্টক জনালোঁ যে এনেকুৱা ছাগলী চোৰ আৰু গৈ আছে, গতিকে আপোনালোকে কৰায়ত্ব কৰি পেলাই তেওঁলোকক দোষীক শাস্তি দিব লাগে বুলি আমি জনালোঁ। আৰু তেওঁলোকে আহি পেলাই ৰাস্তাত ধৰি পেলাই এতিয়া তেওঁলোকে সেই যি 3জন চোৰ আছিল, সেই 3জন চোৰ এতিয়া বৰ্তমান আমিনগাঁও আউটপোষ্টত আছে। বিলাসী গাড়ী লৈ আহিছে? বিলাসী গাড়ী, যিখন গাড়ীৰ মূল্য হয়তো 12 লাখ 10 লাখৰ ওপৰত হ'ব। গতিকে বিলাসী গাড়ী যদি তেনেকৈ চোৰ কৰে, মানুহেতো নাভাবে যে বিলাসী গাড়ী যে ছাগলী চোৰ কৰিব। গতিকে আজি প্ৰমাণিত হ'ল, তাতে গোটেই ৰছী পাইছে ছাগলী বান্ধাৰ কাৰণে। খোৱা বস্তু মানে বিস্কুট লৈ যায়, আৰু কিবা কিবি তেওঁলোকে ছাগলীক লোভ দি পেলাই ছাগলীক মাতে, আৰু সেইখিনি সময়তে দৰ্জা খুলি পেলাই ছাগলী গাড়ীৰ ভিতৰত সোমাই পেলাই বিলাসী গাড়ীত লৈ আহে, যে কোনো নাভাবে যে এইখন গাড়ীত যে ছাগলী চোৰ হৈ আহিছে। সেইটোৱে মুখত টেপ মাৰি, কাৰণ ছাগলীয়ে বেবালে গম পাব বেলেগে, গতিকে মুখত টেপ মাৰি দিয়ে, আৰু টেপ মাৰি দিয়ে সিহঁতক ক'ৰবাত বিক্ৰীও কৰি দিয়ে। এতিয়া আমি বিচাৰিছোঁ যে এইটো এটা মানে উত্তৰ গুৱাহাটীত যিটো সন্ত্ৰাসৰ চোৰ হৈছে ছাগলী গৰু চোৰৰ, এই সন্ত্ৰাসৰ সেইটো দমন কৰাৰ কাৰণে ৰাইজ একত্ৰিত হ'ব লাগে। পুলিচ বা যি থানা হেৰি আছে তেওঁলোকে গোটেই চাই চিতি গোটেইখিনি ধৰা মেলা কৰি পেলাই হেৰি কৰিব লাগে। আমি বিচাৰিছোঁ যে আমাক চোৰৰ হেৰিৰ পৰা আমাৰ এইটো মুক্ত কৰি দিব লাগে। স্মশানৰ পৰা মাজগাঁও স্মশানৰ ছখনৰ কাষৰ পৰা ছাগলী বিলাসী গাড়ী লৈছে। বিলাসী গাড়ী লৈ আহি 3জন চোৰ আহিছিলে, ছাগলী মাতি আছিলে। দুটা ছাগলীলে এটা ছাগলী উঠাব নোৱাৰি গাড়ীখন ৰখাব দিওঁতে গাড়ীখন নৰখাই গুৱাহাটী মোৱা হৈ গুচি আহিলে। আমি আমিনগাঁও আউটপোষ্টৰ থানাক জনালোঁ, তদাৰকৈ বেৰিকেড লগাই চোৰৰ গাড়ীখন পৰাক্ত কৰে। লগতে 3জন চোৰকেইজন, এজন হ'ল কি বুলি কয়, কি আছিলে, এজন আছিলে বামুণী মৈদান আৰু এজন খাৰুপেটীয়া।